আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহর নবী দুজাহানের বাদশাহ সরকারে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক এটা বহুত ধুনীয়া তৰিকা শিকাই থৈ গৈছে, বহুত ধুনীয়া তৰিকা দিছে। আল্লাহৰ নবীয়ে আমাক সখী হ'ব কৈছে, দান খৈৰাত বেছি বেছি কৰা শিকাইছে। আমাৰ অসমীয়া ভাষাত আমি কম এইটো উদাৰ হোৱা, উদাৰ যিটো ভাৱমূৰ্তি সেইটো হোৱা বেছি শিকাইছে। যিসকল মালদাৰ সিহঁতৰ মাজত আল্লাহ নবীয়ে দুখীয়াসকলৰ দান খৈৰাত ভৰাই থৈছে। আল্লাহ নবীয়ে শিকাইছে যে বেছি বেছি দান খৈৰাত মানুহক কৰিব লাগে। বহুত এনেকুৱা হাদিছ আছে যে যোনে বেছি দান কৰে সিহঁতৰ আল্লাহ ৰাব্বুল ইজ্জতে কি নেকি দিব বা সিহঁতৰ লাভ কি হ'ব। গতিকে আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহসকল যিসকল মুছলিম হয় তেওঁলোকৰ মাজত এই দান খৈৰাতৰ সেইটো বেছি মানুহে দান খৈৰাত কৰে। একো নকৰিলেও ৰমজান মাহত বহুতে জাকাত, যিটো বহুত দৰকাৰী বস্তু, জাকাত দান কৰে। বেছিকৈ মানুহে ৰমজান মাহতেই জাকাত দান কৰে। 40 টকাত এটকা, 40 টকা মাল যদি আছে মানুহৰ তেতিয়াহ'লে এটকা আল্লাহৰ ৰাস্তাত দান কৰিব লাগে। তাৰ বাহিৰে আছে ফিতৰা, প্ৰত্যেক বছৰে ফিতৰা, ঘেঁহুৰ, খেজুৰৰ এইবোৰ দামৰ প্ৰতি ফিতৰাত বেলেগ হয়। সব মানুহে কমচে কম ফিতৰাটো চবেই দিয়ে। আৰু তাৰ ওপৰঞ্চি আছে সদকা আছে, খৈৰাত আছে, বাকী বেলেগ আছে। গতিকে ইছলাম ধৰ্মৰ মানুহসকলৰ মাজত বেছি দান খৈৰাত কৰাটো আল্লাহ নবীয়ে শিকাই থৈ গ'ল। কিন্তু আজি অলপ দিনৰ পৰা আমাৰ ইছলামৰে কিছুমান মানুহে আৰু বিশেষকৈ বাহিৰৰ ধৰ্মৰ কিছুমান মানুহে বেছি এই প্ৰশ্নটো উত্থাপন কৰিব ধৰিছে। এইটো বস্তু যিটো আল্লাহ নবী এটা ভাল তৰিকা আমাক দি থৈ গৈছিলে, আমি আজিলৈকে এইটো ভাবি আছোঁ যে এইটো বহুত ভাল তৰিকা হয়। বেলেগ মানুহে এইটো এনেকৈ প্ৰশ্নটো উত্থাপন কৰিব ধৰিছে যে ইছলাম ধৰ্মৰ আল্লাহ নবীয়ে যিটো তৰিকা দিলে মানুহক বেছি দান কৰাটো, এই দান খৈৰাত কৰাটো যে আল্লাহ নবীয়ে শিকাইছে, এইটো এটা মেইন কাৰণ হয় মানুহক মগনীয়া বনোৱা, ভিক্ষাৰী বনোৱা। আৰু এইটো কাৰণে বোলে বেছি মগনীয়া পৃথিৱীত জন্ম হৈছে মানুহৰ এই দান খৈৰাত কৰা যিটো ভালপোৱা মানুহৰ মাজত আছে। গতিকে আল্লাহৰ নবীয়ে এই দান খৈৰাত কৰাটো যে মানুহক শিকাইছে, এইটোৰ পৰা বেছিকৈ বোলে ভিক্ষাৰীহে জন্ম হৈছে। এইটো এটা অভিযোগ আল্লাহ নবীৰ তৰিকাৰ ওপৰত বেলেগ ধৰ্মৰ মানুহবিলাকে বা ইছলাম ধৰ্মৰো কিছুমান আজিকালি যিবিলাক চিন্তাধাৰা থকা মানুহ তেওঁলোক এই কথাটো উত্থাপন কৰিছে। গতিকে ইয়াক লৈ পিনি বিভিন্ন উলামাসকল বহি ইয়াৰ ওপৰত এটা গৱেষণা আৰম্ভ কৰিব ধৰিলে। সেই উলামাসকলে কি কয় মই আপোনালোকৰ ওচৰত সেই কথাটোৱে দাঙি ধৰিব ওলাইছোঁ। মই অনুগ্ৰহ কৰিম যে সকলোৱে এই কথাখিনি বেছি শ্বেয়াৰ কৰি দিয়ক। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে যাৰ লগত পাৰে, যেনেকৈ পাৰে, হয় মুখেৰে ক'ব পাৰে মুখেৰে কওক, নহ'লে একো নোৱাৰিলে ভিডিঅ'টোকে শ্বেয়াৰ কৰি দিয়ক। বেছি শ্বেয়াৰ কৰি মানুহৰ ওচৰত যাতে বেছি কথাখিনি বেছি মানুহৰ ওচৰত পাই যায়। গতিকে আল্লাহৰ নবী দুজাহানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক যিটো তৰিকা দিছে সেইটো সবতছে ভাল তৰিকা, সবতছে উত্তম তৰিকা। তেনেকুৱা তৰিকা পৃথিৱীত আৰু কোনো কাকো কেতিয়াও দিবই নোৱাৰে। গতিকে আল্লাহৰ নবীয়ে নিজৰ যিবিলাক মালদাৰসকল হয়, ইছলাম ধৰ্মৰ যিবিলাক মালদাৰ মানুহ হ'ল, সিহঁতৰ মালৰ ভিতৰত গৰীবৰ অংশ সোমোৱাই দিছে। গতিকে সেই মানুহখিনিয়ে গৰীবক, দুখীয়াক সেই মালখিনি সময়ে যদি দি যায়, তেতিয়া দুখীয়া মানুহবোৰো কেতিয়াও বিপদত নপৰে। আৰু ধনী মানুহবিলাকো যদি এনেকৈ দান খৈৰাত বেছি কৰি থাকে, সিহঁতৰো মালত বৰকত আল্লাহ ৰাব্বুল ইজ্জতে দি থাকিব। আৰু সিহঁতৰ জানৰ আৰু মালৰ হিফাজতো আল্লাহ ৰাব্বুল ইজ্জতে নিজৰ হাতত লৈ ল'ব। এইটো আমাৰ সচৰাচৰ চবেই জানে, এইটো আল্লাহ নবীয়ে শিকাই থৈ যোৱা তৰিকা। কিন্তু নতুনকৈ যিটো কথা উত্থাপন আহিলে যে আল্লাহ নবীয়ে শিকোৱা এই তৰিকাটোৰ পৰা বেছিকৈ ভিক্ষাৰী জন্ম হৈছে, তাৰ উত্তৰ বিচাৰি বহুত উলামাসকলে গৱেষণা কৰিব ধৰিলে। যদি আমি ওপৰে চাওঁ কথাটো কিন্তু সঁচা যেনে লাগে। কাৰণ যেতিয়া আমি দেখা যায় আমাৰ মুছলিম মানুহবিলাকৰ মাজত ভিক্ষাৰী বেছি, সেইটো সঁচা কথা। যে আপুনি য'তে যাওক, আমাৰ যদি অসমতো আপুনি চাই বাকী ধৰ্মাৱলম্বী মানুহবিলাকৰ মাজত ভিক্ষাৰী কম, কিন্তু যিসকল মুছলিম মানুহ সিহঁতৰ মাজত মগনীয়া বেছি। আপুনি চাব, হয় আপুনি মছজিদৰ বাহিৰত দেখক বেছি ভিক্ষাৰী দেখা পাব, হয় কোনোবা জলসা হৈছে ক'ৰবাত জলসাৰ বাহিৰত হ'ব পাৰে, ক'ৰবাত উৰুচ হৈছে উৰুচৰ বাহিৰত হ'ব পাৰে, ক'ৰবাত দিনী ইস্তেমা হৈছে ইস্তেমাৰ বাহিৰত হ'ব পাৰে, তাত আপুনি ভিক্ষাৰী ইছলামৰ মাজত বেছি দেখিব। কিন্তু যদি আপুনি কোনোবা বেলেগ ধৰ্মা অনুষ্ঠানবিলাকত দেখে, তাত কিন্তু ভিক্ষাৰী ইমান বেছি অনুপাতে দেখা নাপায় যিমান মুছলিম মানুহ। আৰু বেলেগ ধৰ্মৰ অনুষ্ঠানবিলাকতো যদি আপুনি চাই, তাতো কিন্তু 2-4টা মুছলিম ভিক্ষাৰী আপুনি পাই যাব। এনেকুৱা বেছি ভিক্ষাৰী
মুছলিমৰ আছে। এতিয়া যদি ওপৰে চাই এই কথাটোতো যোনে অভিযোগটো উত্থাপন কৰিছে ওপৰে চালে কথাটো সঁচা যেনেই লাগে, সেইটো হয়। কিন্তু ইয়াৰ আচল কাৰণ যেতিয়া বিচাৰি চোৱা হ'ল তেতিয়াহ'লে দেখা পোৱা গ'ল যে আল্লাহ নবী দুজানৰ বাচ্চা চৰকাৰে দু আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দান কৰিবলৈ শিকাইছে, জাকাত দিব শিকাইছে, ফিতৰা দিব শিকাইছে, সদকা কৰিব শিকাইছে, খাইৰাত কৰিব শিকাইছে, চব কৰিব শিকাইছে। কিন্তু লগতে এইটোও শিকাইছে যে কাক দিব লাগিব আৰু কেনেকৈ দিব লাগিব। গতিকে আমি এটা পাৰ্টটো লৈ ল'লোঁ কিন্তু বাকী পাৰ্টটো আমি এৰি দিলোঁ। সেইটো কাৰণে আমাৰ আজি এই বস্তুটো উত্থাপন হৈছে। ভিক্ষা খোজাটো এটা প্ৰফেশ্যন হিচাপে, প্ৰফেশ্যন মানে এটা জীৱিকা অৰ্জন কৰা এটা উপায় হিচাপে মানুহে ল'বলৈ আৰম্ভ কৰিছে। যাৰ গোটেই হাত ভৰি চব ঠিকে আছে সিও গৈ পিনি ভিক্ষা খোজাটো এটা তৰিকা হিচাপে লৈ লৈছে। শৰীয়তে কিন্তু ব্যক্তিগতভাৱে খুজিবলৈ কাৰণে মাত্ৰ ইজাজত তেওঁলোককহে দিছে। যোনে 2-3 সাঁজ ধৰি পিনি খাব পোৱা নাই তেওঁ মাত্ৰ এসাঁজ ভাত খুজিব পাৰে, নিজৰ কাৰণে হওক নিজৰ পৰিয়ালৰ কাৰণে হওক, মাত্ৰ এসাঁজ ভাত। সিমানখনে ব্যক্তিগতভাৱে খুজিবলৈ সিমানখনে ইজাজত দিছে। কিন্তু দেখা যায় যে বহুত এনেকুৱা মানুহ ওলাই গৈছে যোন দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ সিহঁতে খুজিয়ে আছে, সিহঁতক এতিয়াও দৰকাৰ শেষেই নহয়। গতিকে এই যিখিনি মানুহ যোনে ভিক্ষা খোজাটোক নিজৰ জীৱিকা অৰ্জনৰ হিচাপে লৈ লৈছে তেওঁলোকক এটা নতুন টেগ, নতুন নাম দিয়া হৈছে। সেইটো কোৱা হয় পেন হেণ্ডেলিং। যদি আপোনালোকে যোনে ইণ্টাৰনেট চলাব জানে তেওঁলোকে যদি মাৰি চাই ইয়াৰ বিষয়ে বহুত ভালকৈ জানিব পাৰিব। ইয়াক এটা নাম দিয়া হৈছে পেন হেণ্ডেলিং। গতিকে এই পেন হেণ্ডেলিংবিলাক বহুত এটা ডাঙৰ সমস্যা হৈ পৰিছে আজিৰ যুগত। গতিকে আমি যে দান খাইৰাত কৰোঁ, মোৰ আচল আজিৰ টপিকটো এইটোহে হয় যে আমি যে দান খাইৰাত কৰোঁ, যি কৰোঁ জাকাত সদকা যি কৰোঁ, আমি অহা ৰমজান মাহ আহি আছে, আমি ইয়াতে বেছি দান খাইৰাত কৰোঁ, সকলো মুছলমানে কৰে ইনশাআল্লাহ। আল্লাহ ৰাব্বুল ইজ্জতে চবকে তৌফিক দিয়ক কৰিবৰ কাৰণে। আমি এই দান খাইৰাতবোৰ কিন্তু অলপ চিন্তা কৰিব লাগিব। কাৰণ এই পেন হেণ্ডেলিং বুলি যিটো বস্তু মই ক'লোঁ এইটো এটা বহুত ডাঙৰ সমস্যা হিচাপে উত্থাপন হৈছে, প্ৰথম কথা। দ্বিতীয় কথা, ই আমাৰ নবীৰ ওপৰত, আল্লাহ নবীয়ে দিয়া তৰিকাৰ ওপৰত এটা প্ৰশ্নবোধক চিনটো আনিছেই, সেইটোতো প্ৰথম কথা। দ্বিতীয় কথা এইটো হৈ গ'ল যে আমাৰ আহিবলগীয়া প্ৰজন্মৰ কাৰণে এইটো এটা বহুত ডাঙৰ অভিশাপ হ'ব পাৰে। গতিকে আমি ইয়াৰ ওপৰত চিন্তা কৰিবলগীয়া কথা। ইয়াৰ বিষয়ে মই কেইটামান কথা আলোচনা কৰিম। প্ৰথম কথা এইটো হৈ গ'ল যে যিসকল মানুহে কামটো ষ্টাৰ্ট কৰে, এইটো এটা ৰেকেট বুলি ক'ব পাৰে আপুনি, এটা গেং থাকে। সিহঁতে ধৰে, আপোনালোকে যদি ভালকৈ মন কৰে তেতিয়াহ'লে প্ৰায় দেখা পাব যে ট্ৰেফিক পইণ্টবিলাকত থাকে, য'ত গাড়ীবিলাক জাম লাগে তেনেকুৱাবিলাকত থাকে, বা ক'ৰবাত মছজিদৰ সন্মুখত থাকিব, ক'ৰবাত মাদ্ৰাছাৰ সন্মুখত থাকিব, বা বেলেগ ধৰ্মানুষ্ঠানবিলাকৰ সন্মুখত থাকিব। ক'ৰবাত কিবা এটা প্ৰগ্ৰেম হৈছে, কিবা হৈছে, সেই জেগাবিলাকত এনেকুৱা কিছুমান মানুহ থাকে যোনে মানুহটো নি তাত বহাই থৈ আহে। এইটো এটা গ্ৰুপ, সেই গ্ৰুপটোৱে নি মানুহটো সেই জেগাত বহাই থৈ আহিব। বহাই থৈ আহি দিনটো সিহঁতৰ যি কামাই হ'ব সেই মানুহটোৱে নাপায়। যোন হয় ভিখাৰী যাক বহাই থৈ আহিছে সেই মানুহটোৱে নাপায়, সিহঁতৰ বেলেগ এটা গ্ৰুপ আছে, সিহঁতে সেই গ্ৰুপটোৱে সেই বস্তুটো লৈ গুচি যায়। এইটো কয় পেন হেণ্ডেলিং। এই মানুহবিলাকে এটা ৰেকেট হিচাপে কাম কৰি আছে। তাৰ উপৰি সিহঁতে মানুহ যেতিয়া ধৰি আনিব, যাক সিহঁতে ইনকাম কৰিব দিব, এটা বাচ্চা সৰু ল'ৰা কাৰোবাক দিলে, যোনে নিজে ভিক্ষা খুজিব আহিছে সিহঁতক সিহঁতি ধৰি লৈছে এটা গ্ৰুপৰ মাজত, সেইটো বেলেগ কথা। কিন্তু দ্বিতীয় সিহঁতে এইটো কাম কৰিব যে সিহঁতে সৰু বাচ্চা, কোচত থকা বাচ্চা এইবিলাকক অপহৰণ কৰিব, আগুৱা কৰিব, যিটো আমাৰ সোপা ধৰা বুলি কয়। আগৰ দিনত মানুহে আছিলে, চবে যোনে জানে। গতিকে সেই ল'ৰা ছোৱালীবোৰ ধৰি লৈ আনিব সিহঁতে ভিক্ষা খুজিবৰ কাৰণে। এতিয়া মানুহৰ মাজত বেছি দয়া মমতা উপজাবৰ কাৰণে সিহঁতে এইটো পৰ্যায়লৈকেও যাব যে কাৰোবাৰ সৰু ল'ৰা ছোৱালীক ধৰি কাৰোবাৰ চকু ফুটাই দিব, কাৰোবাৰ হাত কাটি দিব, কাৰোবাৰ মাথা কৰি দিব, এনেকুৱা অৱস্থা। এনেকুৱাও ৰিপৰ্ট আহিছে যে বহুত ল'ৰা ছোৱালীবিলাকক সৰু থাকোঁতে সিহঁতে মাথাত এটা লোহাৰৰ কৰা পিন্ধাই দিয়ে, পয়া লগা বাচ্চাৰ নিচিনা বনাবৰ কাৰণে মাথাত এটা লোহাৰৰ এটা কৰা, যিটো খাৰুৰ নিচিনা বস্তু এটা মাথাত পিন্ধাই দিয়ে। আৰু যাহা ল'ৰাটো ডাঙৰ হৈ গৈ থাকে কিন্তু তাৰ মাথাটো ডাঙৰ হ'ব নোৱাৰে। সেই কৰাটো তাৰ মাথাৰ ভিতৰত লাহে লাহে সোমাই যায়, মাথাটো সৰু হৈ যায়, এটা পয়া লগা বাচ্চাৰ নিচিনা বনাবৰ কাৰণে। এনেকুৱাও ৰিপৰ্টত পোৱা গৈছে। তাৰ ওপৰঞ্চি এনেকুৱাও হয়, সৰু বাচ্চা দিব, সৰু ছোৱালী দিব বা ল'ৰা দিব, বা কোনোবা এজনী মাইকী মানুহ দিব, সিহঁতক এনেকুৱা এটা বাচ্চা আনি দিব, ক'ৰবাৰ পৰা ভাড়া হিচাপেও ল'ব পাৰে, ক'ৰবাৰ পৰা মনে উঠাই লৈ আনিব পাৰে। এটা কেঁচুৱা যাৰ হয়তো 2 মাহ হৈছে, 3 মাহ হৈছে, 4 মাহ হৈছে, এনেকুৱা এটা কেঁচুৱা বাচ্চা আনি পিনি সেই মাইকী মানুহজনীৰ হাতত দি দিব যে তোমালোকে এইটো লৈ পিনি সেই মাইকী মানুহজনীয়ে যেতিয়া সেই কেঁচুৱাটো লৈ পিনি যেতিয়া
খুজিব তেতিয়া মানুহৰ দয়া বেছি উপজিব তাৰ ওপৰত আৰু বেছি পইচা দিব। সেই পইচা ইনকামৰ কাৰণে সিহঁতে ইমান দূৰলৈকে ভাবিব পাৰিছে। এতিয়া কিন্তু সেই বাচ্চাটো যাক বেলেগৰ পৰা আনি পিনি এজনী বেলেগ মাইকী মানুহৰ ওচৰত দি দিব, এটা বাচ্চাটো কেতিয়াও সেই মানুহজনীৰ ওচৰত নাথাকে, কেতিয়াও মনে মনে নাথাকে, সি কান্দিব, নিজৰ মাকৰ বাহিৰে বেলেগ কাকো চিনি নাপায়। গতিকে সেই বাচ্চাটোক কি কৰে সিহঁতে অলপমান নিচা খুৱাই দিয়ে, অলপমান নিচা চেলেকাই দিয়ে বা নিচা শুঙাই দিয়ে, যাক আমি ড্ৰাগছ বুলি ক'ব পাৰোঁ। এনেকুৱা ড্ৰাগছ চেলেকাই দিয়ে বা ড্ৰাগছ শুঙাই দিয়ে। সেই ড্ৰাগছ চেলেকাই দিয়া বা ড্ৰাগছ শুঙাই দিয়াৰ কাৰণে সেই 2 মহীয়া 6 মহীয়া এবছৰীয়া বাচ্চাটো এনেকুৱা অৱস্থা যোনে নিজৰ কথা গমেই নাপায়, তাক সিহঁতে ড্ৰাগছৰ লট লগাই দিলে, যে সি গোটেই জীৱনটো সি ড্ৰাগছৰ আদি হৈ গ'ল। আমি চবেই জানো ড্ৰাগছৰ এবাৰ যোন আদি হৈ যায় তাৰ কি অৱস্থা হৈ যায়। এতিয়া আমি যে ভাবিছোঁ আমি এই বাচ্চাবিলাক, এই মানুহবিলাকক যোনে ৰাস্তাই পদূলিয়ে মছজিদৰ সন্মুখত বা য'তে ত'তে পইচা খুজি পিনি আমাৰ পৰা সিহঁতক আমি পইচা দি দিছোঁ, আমি নেকি পাইছোঁ বুলি ভাবিছোঁ। নহয়, আমি আচলতে সিহঁতৰ কাৰণে নেকি পোৱা নাই। মই যিটো ৰিপৰ্ট কৈ আছোঁ তেওঁলোকৰ কথা কৈছোঁ, যে সেই ওলামাসকলে কৈছে যে আমি আচলতে সেইটো নেকি পোৱা নাই, আমি ইছলামক এটা বিপদৰ ফালেহে ঠেলা মাৰি দিছোঁ। আমাৰ এই পইচাটোৱে আচলতে নেকি কিনি অনা নাই, আমাৰ পইচাটোৱে আচলতে ইছলামক বিপদৰ ফালে ঠেলা মাৰি দিয়াৰ কাৰণে আমি এটা গুনাহে কিনিছোঁ। গতিকে আমি কাক পইচা দিওঁ, এই মানুহবিলাকক পইচা দিয়াৰ আগত 10 বাৰ ভাবি চাবলগীয়া কথা এটা, যে আমি 10 বাৰ ভাবি চাব লাগিব যে এই পইচাটো আমি দিছোঁ তাৰ লাভ কি হ'ব, তাৰ পৰিণাম কি হ'ব। ইয়াৰ পৰিণাম এইটোৱে হ'ব যে যিসকল মানুহে এনেকুৱা ৰেকেট চলাই আছে, এটাতো সিহঁতে বা ব্যক্তিগতভাৱেও যোনে এই বস্তুটো নিজৰ প্ৰফেশ্যন হিচাপে বনাই লৈছে, কোনোবাই নিজৰ বিল্ডিং বনাই লৈছে, এনেকুৱাও বহুত ভিখাৰী আছে। আপোনালোকে ইণ্টাৰনেটত চালে বিচাৰি পাব যে যোনে নিজৰ দালান ঘৰ বনি গ'ল, যোনে যাৰ ল'ৰা ছোৱালী বিদেশত পঢ়ি আছে, কিন্তু সিহঁতে এতিয়াও আজিলৈকে ভিক্ষাই খুজি আছে। সিহঁতৰ এইটো ভিক্ষা খোজাটো এটা প্ৰফেশ্যন হৈ গৈছে। এতিয়া সেই মানুহবিলাকক আমি দয়া কৰি পিনি পইচা দি আছোঁ, তেনেকুৱা মানুহবিলাকক। গতিকে যদি এই বস্তুটো আমি এতিয়াও কৰি থাকোঁ, আমি এতিয়াও যদি নুবুজোঁ আৰু এই বস্তুটো নেকি পাইছোঁ বুলি যদি আমি এতিয়াও কৰি থাকোঁ, তাৰ পৰিণাম কি হ'ব যে এই মানুহবিলাক যিবিলাক আমাৰ যোনে এইবিলাক ৰেকেট বনাই লৈছে, এটা ধান্দা বনাই লৈছে, এটা পেচা বনাই লৈছে এই পইচা খোজাটো, সিহঁতে লাহে লাহে এনেকুৱা এটা গ্ৰুপ বনাবলৈ আৰম্ভ কৰিব। সিহঁতৰ শক্তি লাহে লাহে বাঢ়ি গৈ থাকিব। কাইলৈ হয়তো আপোনাৰ বাচ্চা, আল্লাহে নকৰক, সকলোৱে আল্লাহ চবকে আমাক হেফাজতত ৰাখক, কিন্তু কাইলৈ হয়তো আপোনাৰ বাচ্চা, মোৰ বাচ্চা, বেলেগৰ কাৰোবাৰ বাচ্চা হয়তো এই ৰেকেটত জালত আহি যাব পাৰে, কেনেবাকৈ, জনাভাগে বা নজনাভাগে। গতিকে এইবিলাক ৰখোৱাৰ মাত্ৰ এটাই উপায় আছে, সেইটো হৈ গ'ল আমি যে এই পইচাবিলাক দিওঁ, নাভাবা নিচিন্তাকৈ আমি যে পইচাবিলাক দান কৰোঁ চবকে, এইবোৰ অলপ চিন্তা কৰি পিনি দান কৰিবলগীয়া। এতিয়া গোটেই কথাটো আমি কৈ দিলোঁ। এই মানুহবিলাক যিবিলাকে ৰাস্তাত খোজে, যোনে ক'ৰবাৰ পেণ্ডেলৰ তলত খোজে, কিবা ধৰ্ম অনুষ্ঠানবিলাকৰ সন্মুখত বহি পিনি খোজে, এই মানুহবিলাকক প্ৰথম কথা হৈ গ'ল, প্ৰথম চবচে ওলামাসকলে ফতোৱা হৈ গ'ল এইবিলাকক পইচা দিয়া টোটেলি বন্ধ। কিন্তু ইয়াত আৰু এটা প্ৰশ্ন আহি যায়, আল্লাহ ৰাব্বুল ইজ্জতে কোৰাণে পাকত ঘোষণা কৰিছে কোনো মগনীয়াক তোমালোকে বেয়া ব্যৱহাৰ নকৰিবা। গতিকে সেই হুকুমটোৰ কি হ'ব? কিন্তু আল্লাহ ৰাব্বুল ইজ্জতে তাত এইটোহে কৈছে যে বেয়া ব্যৱহাৰ নকৰিবা, তাত পইচা নিদিবা বুলি কোৱা নাই, বা কিবা খুজিছে যদি নিদিয়াকৈ নাথাকিবা বুলি কোৱা নাই। গতিকে আল্লাহ ৰাব্বুল ইজ্জতে বেয়া ব্যৱহাৰ নকৰিবলৈ কৈছে। গতিকে সেই মানুহ যোনে ট্ৰেফিক পইণ্টত হওক বা ক'ৰবাত এনেকুৱা আছে, ট্ৰেইনত হওক, বাছত হওক, এইবিলাকত যোনে খুজিব আহে, এই মানুহবিলাকৰ লগত চবতছে প্ৰথম কথা ওলামাসকলৰ ফতোৱা এইটো হয় যে তোমালোকে তেওঁলোকক বেয়া ব্যৱহাৰ নকৰিবা, মানে গালি দিয়া, ধমকি দিয়া, এইটো উৰ্দু ভাষাত ঝিৰকা বুলি কয়, গালি দিয়া, ধমকি দিয়া, গটা মাৰা, এনেকুৱা কাম একো কৰিব নালাগে, কিন্তু ভালভাৱে কৈ দিলে হ'ল মই পইচা দিব নোৱাৰোঁ, বাছ সিমানে কথা। যে যিমান যি হওক, তাত কিছুমান এনেকুৱাও পৰিস্থিতিত যোনে নিজেই অভিজ্ঞতাও কৰিছে কিজানি, যে কাৰোবাক এজনক এটকা দি দিলে এনেকুৱাই ভিখাৰী লাইন লাগি যায়, পিছত সেই যোনে দিছিলে পিছত সি পলাবলগীয়া হয়, এনেকুৱা অৱস্থাও হয়। বহুতো মানুহে এইটো অভিজ্ঞতা কৰিছে। গতিকে এনেকুৱা যোনে ৰাস্তাত খোজে, একো দয়া মমতা এইবিলাকৰ কথা নহয়, এনেকুৱা যোনে ৰাস্তাত খোজে, মছজিদৰ সন্মুখত বহি খোজে, ট্ৰেইনত, বাছত, কোনোবা অনুষ্ঠানবিলাকৰ সন্মুখত বহি খোজে, সিহঁতক পইচা দিয়া টোটেল বন্ধ, কোনো কাৰণত সিহঁতক পইচা দিয়া নহ'ব। তেতিয়াহে আমি এই ৰেকেটটো যিটো কথা মই উল্লেখ কৰিছোঁ, সিহঁতে কিমান এটা বিপদ আমাৰ ফালে আনি আছে, সেই বস্তুটো তেতিয়াহে আমি বন্ধ কৰিব পাৰিম। প্ৰথম কথা এইটো। দ্বিতীয় কথা, আল্লাহ নবী দুজানা বাদশাহ চৰকাৰে দু আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়াৰ যিটো তৰিকাৰ ওপৰত যিটো অভিযোগ উত্থাপন হৈছে, ইয়াৰো সুফল সেইটো আমি তেতিয়াহে পাম যদি আমি দান কৰাটো, আমি এইবিলাক মানুহক দান কৰাটো বন্ধ কৰোঁ। তেতিয়াহ'লে দ্বিতীয় কথা আমাৰ ওচৰত আহিলে এইটো যে আমি যদি সিহঁতক পইচা নিদিওঁ, তেতিয়াহ'লে পইচা কাক দিব লাগিব? আল্লাহ নবীয়ে
মই ক'লোঁ আগতে কৈ আহিছোঁ যে দুটা কথাই কৈছে যে পইচা দান কৰিব লাগিব, লগতে আল্লাহ নবীয়ে তৰিকাই শৰীয়তে এইটোও কৈছে যে কাক দান কৰিব লাগিব। এতিয়া কাক দান কৰিব লাগিব পইচা, এই কথাখিনি আমি ভালকৈ শুনি লোৱাটো দৰকাৰ। আৰু এই কথাখিনি মতে আমি যদি ফ'ল' কৰোঁ, এই কথাখিনি মানো, তেতিয়াহ'লে আমাৰ চব ফালৰ পৰা এই দানৰ যিটো সুফল, আমি চবেই সুফলটো পাব পাৰিম ইনশাআল্লাহ। শৰীয়তে প্ৰথম যিটো মানুহক দান কৰাৰ কথা কৈছে সেইটো হৈ গ'ল নিজৰ পৰিয়াল। আমাৰ যিটো জাকাত হওক, খাইৰাত হওক, আমি প্ৰথমতে গোটাই ল'লোঁ, ভালকৈ উলিয়াই ল'লোঁ। তাৰপিছত আমি নিজৰ পৰিয়ালত বিচাৰি চাওঁ যে কোনোবা এনেকুৱা মানুহ আছে নেকি যোনে জাকাত খাইৰাত খোৱাৰ যোগ্য হয়। এতিয়া পৰিয়াল বুলি ক'লে আমাৰ এটা চাকিৰ যিকেইটা মানুহ থাকে সেইকেইটা নহয়, নিজৰ পৰিয়ালৰ ঘৰৰ ভিতৰত থকা মানুহকেইটা নহয়। আমাৰ মাৰ খানদানৰ পৰা যিমান আছে সেইবিলাক চব আমাৰ পৰিয়াল, আমাৰ বাবাৰ খানদানৰ পৰা যিমান আছে চব আমাৰ পৰিয়াল, মোৰ পত্নীৰ খানদানৰ, বাবা মা খানদানৰ যিমান মানুহ আছে চব আমাৰ পৰিয়াল হয়। এতিয়া এই গোটেই মানুহখিনিৰ ভিতৰত যদি আমি বিচাৰি চাওঁ, যদি কোনোবা এনেকুৱা যোগ্য মানুহ আছে যাক জাকাত দিব পাৰি, সিহঁতক প্ৰথম হক হ'ল সেই মানুহখিনি যে আমি ইহঁতক জাকাত দিব। দ্বিতীয় হক হৈ গ'ল আমাৰ ওচৰ চুবুৰীয়া মানুহ, মোৰ পৰা 40 ঘৰ এইফালে মানুহ আৰু 40 ঘৰ এইফালে মানুহ, সিহঁতক শৰীয়তে ওচৰ চুবুৰীয়া বুলি কৈছে। বা আমি সৰু ভাষাত ক'বলৈ গ'লে আমাৰ গাঁওখন, আমাৰ গাঁওখনৰ ভিতৰত এনেকুৱা মানুহ যদি আছে, যদি বুলি মই কৈছোঁ কিন্তু চব গাঁৱতে এনেকুৱা মানুহ থাকেই, আমি বিচাৰাৰ দৰকাৰ। যদি এনেকুৱা মানুহ আছে যোনে জাকাত খোৱাৰ যাৰ যোন উপযোগী, আমি সিহঁতক জাকাত খাইৰাত যি হয় সিহঁতক দিয়াৰ উচিত। দ্বিতীয় শৰীয়তে হক সিহঁতক দান কৰিছে। এতিয়া সিহঁতৰ মানুহৰ ভিতৰতো বহুত সফেদ পোষ্ট বুলি কয়, সফেদ পোষ্ট কিছুমান মানুহ যাৰ পইচাৰ বহুত দৰকাৰ, কিন্তু সিহঁতে বেলেগৰ হাতত কেতিয়াও হাত নাপাতে, কোনো যোনে ভিক্ষা খোজা নাই। আমি সেই মানুহবিলাকক বিশেষকৈ বিচাৰি ওলোৱাটো বহুত দৰকাৰ। সেই মানুহখিনিক বিচাৰি পইচা আচলতে সিহঁতক দিব লাগে, সেইটো বেছি ডাঙৰ স্বভাৱ। আমি কিন্তু সেই কৰিবলৈ হ'লে অলপমান বাহিৰত ওলাব লাগিব, অলপমান বিচাৰিব লাগিব, অলপমান চকু খুলিব লাগিব, অকণমান মগজ ব্যৱহাৰ কৰিব লাগিব যে পইচাৰ দৰকাৰ কাৰ হৈ আছে। এতিয়া যদি আমি অকণমান লক্ষ্য কৰোঁ যে আমি সদায় যোনে ঘৰত মাংস খাই আছোঁ, কোনোবা এটা মানুহে কেতিয়াও জীৱনত মাংস কিনাই নাই, কিয় কিনা নাই এইটো লক্ষ্য কৰিব লাগিব। কোনোবা এজনী মানুহে আজি ছোৱালী বহুত ডাঙৰকৈ বিয়া পাতি মানুহে নিজৰ ছোৱালীক বিদায় কৰে, কোনোবা এঘৰ মানুহত এনেকুৱা ছোৱালী এজনী বিয়া দিবলৈ তেনেকুৱা ক্ষমতা নাই, সৰুকৈ এখন বিয়া পাতি দিছে। কিয় সৰুকৈ বিয়া পাতিছে? এনেকুৱা সৰু সৰু কথা কিছুমান আছে যিবিলাক আমি লক্ষ্য কৰিলে গম পাম যে এই ঘৰ সফেদ পোষ্ট এনেকুৱা মানুহ হয়। গতিকে সেই মানুহবিলাকক দান কৰাটো বেছি ডাঙৰ চব, সেইটো বেছি আমাৰ ওচৰ চুবুৰীয়াৰ ভিতৰত বা আমাৰ পৰিয়ালৰ ভিতৰত হৈ যাব। এতিয়া এই দুইটা কৰি যদি আমাৰ পইচা এই দুটাৰ ভিতৰত কাকো দিবলগীয়া নাই বা পইচা থাকি গৈছে, তৃতীয় শৰীয়তে হুকুম দিছে দিনী মাদ্ৰাছাবিলাকত দান কৰা। এতিয়া দিনী মাদ্ৰাছাবিলাকত দান কৰিলে এটাতো তাত বিশেষকৈ আজিৰ যুগত যদি আমি চাওঁ, বিশেষকৈ অসমত যদি চাওঁ, তেতিয়াহ'লে বেছিকৈ দুখীয়া বাচ্চাবিলাকে দিনী মাদ্ৰাছা পঢ়ে। দিনৰ তালিমনো কোনে লয়? যিকেইটা ক'তো পঢ়িব নোৱাৰে তেনেকুৱাকেইটাহে গৈ পিনি দিনী তালিম লয়। কথাটো বহুত দুখৰ কথা, কিন্তু বাস্তৱ যিটো সঁচা কথা সেইটোৱে হয়। গতিকে আমি যদি দিনী মাদ্ৰাছাবিলাকত দান কৰোঁ, তেতিয়াহ'লে দুখীয়া মানুহক দিয়াও হৈ গ'ল আৰু দিনী মাদ্ৰাছাবিলাকৰ কামত সহায় কৰা হৈ গ'ল। সেইটো আমাৰ দুনিয়াটো হৈ গ'ল, আখিৰাততো হৈ যাব। গতিকে এই তিনিবিধ মানুহক শৰীয়তে কেটেগৰী বনাই দিছে যে প্ৰথম নিজৰ পৰিয়ালত দিব লাগিব, দ্বিতীয় নিজৰ গাঁওখনক, নিজৰ চুবুৰীয়াটো মানুহক দিব লাগিব, আৰু যদি তাৰপিছত থাকে তেতিয়াহ'লে দিনী মাদ্ৰাছাবিলাকক দিব লাগিব। গতিকে এই দিয়া প্ৰক্ৰিয়াটো যদি আমি ফ'ল' কৰোঁ, হয়তো অলপ টাইম বেছি লাগিব, অলপ কষ্ট বেছি হ'ব। আমি জাকাত উলিয়ালোঁ, খাইৰাত উলিয়ালোঁ, ফিতৰা উলিয়ালোঁ, যি উলিয়ালোঁ চব উলিয়ালোঁ, তাৰপিছত আমি অলপ কষ্ট কৰি এই দিয়া মানুহখিনিও বিচাৰিলোঁ, তাৰপিছত যদি আমি দিওঁ তেতিয়াহ'লে আমাৰ এই জাকাতৰ আচল সুফলটো আমি পাম। আৰু এই যে আমাৰ অভিযোগটো উত্থাপন হৈছে আল্লাহ নবীয়ে দিয়া তৰিকাটোৰ ওপৰত, এইটো আচলতে অভিযোগটো আমাৰ অৱহেলাৰ কাৰণে হৈছে। আমি জাকাত উলিয়াইছোঁ, আমি খাইৰাত উলিয়াইছোঁ, ফিতৰা উলিয়াইছোঁ, কিন্তু যাকে তাকে দি দিছোঁ, কাক দিব লাগে সেইটো বিচাৰি চোৱা নাই। সেইটো কাৰণেহে এই বস্তুটো হৈছে। গতিকে প্ৰথম কথা হৈ গ'ল এই আল্লাহ নবীৰ ওপৰত যিটো অভিযোগ আহিছে, তৰিকাটোৰ ওপৰত যিটো অভিযোগ আহিছে, এইটো কথা কেতিয়াও নাহিব, ইয়াৰ সুফলটো আমি পাম, প্ৰথম কথা। দ্বিতীয় কথা, যিটো এই ৰেকেট আৰু যিটো এইটো মানুহে এটা জীৱিকা বনাই লৈছে ভিক্ষা খোজাটো, এই বস্তুটো কণ্ট্ৰল এইভাগেহে হ'ব পাৰিব, তাৰ বাহিৰে বেলেগ কোনো উপায় নাই এই মানুহবিলাকক কণ্ট্ৰল কৰা। ইয়াৰ বিপদ কিন্তু আমি এতিয়া গম নাপাম, আমাৰ আহিবলগীয়া প্ৰজন্মবোৰে গম পাব।